আজি ডিস্ট্রিক্ট কমিটিৰ পৰা বুথ লেভেললৈকে ব্লক কমিটি সকলোৱে মিলি আমি একত্ৰিত হৈ পেলাই আমি প্ৰগ্ৰাম অঞ্চলৰ প্ৰগ্ৰাম সমষ্টিৰ চকে কোণে আমি গৈ পেলাই আমাৰ মহিলাসকলক আমাৰ আই মাতৃসকলক আমাৰ যুৱক বন্ধুসকলক আমি সকলোৰে প্ৰগ্ৰাম সমষ্টিৰ চকে কোণে আমি গৈ পেলাই আমাৰ সতীৰ্থ আমাৰ সমিতিৰ মানুহখিনি গোটেই মানুহখিনি গৈ পেলাই চকে কোণে প্ৰত্যেকজন মানুহক মানে আমাৰ ইয়াউডএফ দলৰ কৰনি কামখিনি কৰিছে সেইখিনি কামৰ আমাৰ মানুহক বুজাই আছে আৰু লগতে আজি আমাৰ যিখিনি আমি প্ৰগ্ৰাম সমষ্টিৰ ৰাইজে যিহাৰে আমাক সহযোগ কৰিছে যি ধৰণে আমালৈ আকৃষ্ট হৈছে ইয়াউডএফ দলৰ মুৰব্বী হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেবলৈ তো গতিকে আমি খুবেই আনন্দিত আৰু এইবুলি নিশ্চয় আমি প্ৰগ্ৰাম সমষ্টিৰ পৰা ইয়াউডএফ দলৰ বিপুল ভোটত জয় হ'ম বুলি আমি নিশ্চিত হৈছোঁ। তো গতিকে প্ৰগ্ৰাম সমষ্টিৰ প্ৰত্যেকজন ব্যক্তিক বিনম্ৰভাৱে অনুৰোধ কৰিম যে আপোনালোকে সকলোৱে অহা 22 তাৰিখে ইয়াউডএফ দলৰ প্ৰতীক চিহ্ন তালাচাবিৰ ছবিত যাতে সকলোৱে মিলি পেলাই ভোট দি ইয়াউডএফ দলক বিটিচি পাৰিষদত যাতে পঠাব পাৰে সেয়ে মই আশা কৰিছোঁ। প্রোগ্রাম সমষ্টিত ইতিমধ্যে সেটি এমসিএল কুমার দে আছে তার লগত কেনেকৈ আপনার এতিয়া চাওক অৰূপ কুমাৰ দে এইজন ব্যক্তিৰ বিষয়ে আমাৰ প্ৰগ্ৰাম সমষ্টিৰ মানুহে ভালদৰে জানে। এইজন মানুহ হৈছে হিন্দু মুছলমান ৰাজনীতি কৰা মানুহ হয়। এইজন মানুহৰ যোৱা 5 বছৰত ডেভেলপ বুলি কোনো একো কৰা নাই, কেৱল কেইটামান গান গাই পেলাই প্ৰগ্ৰাম সমষ্টিৰ মানুহক ভুল ৰাস্তাত পৰিচালনা কৰাৰ কাৰণে চেষ্টা কৰিছে। তো গতিকে অৰূপ কুমাৰ দে এইবিলাক কোনো ফেক্টৰ নহয়। অৰূপ কুমাৰ দে এজন মই হিচাপে বেকাৰ মানুহ। অৰূপ কুমাৰ দে এমচিএল হোৱাৰ ৰাইজৰ প্ৰতিনিধি হোৱাৰ কোনো যোগ্যতা ব্যক্তি নহয়। এইবেলি অহা 22 তাৰিখে প্ৰগ্ৰাম সমষ্টিৰ বাসীয়ে প্ৰত্যুত্তৰ দিব। ইয়াতে বিভিন্ন ৰাজনৈতিক দল আছে, বিপিএফ আছে, জিএসপি আছে, নিৰ্দলীয় কেন্দ্ৰীয় আছে, কংগ্ৰেছ আছে, কেনেকৈ জিত হ'ব আপোনাৰ কাক আপুনি ফেক্টৰ বুলি ভাবে? মই মোৰ হিচাপত এতিয়া ফেক্টৰ বুলি ইয়াতে একো নাই, কাৰণ প্ৰগ্ৰাম সমষ্টিৰ ৰাইজে ভালদৰে বুজি পাইছে। প্ৰগ্ৰাম সমষ্টিৰ ৰাইজে এটা বস্তু ভালকৈ যে এই বিজেপি চৰকাৰখনক বিশেষকৈ অৰূপ কুমাৰ দে যি মানুহ এই হিন্দু মুছলমান ৰাজনীতি কৰা মানুহজনক প্ৰগ্ৰাম সমষ্টিৰ পৰা এতিয়া প্ৰগ্ৰাম সমষ্টিক বিদায় দিব বুলি মই আশা কৰিছোঁ। আৰু লগতে এইজন ব্যক্তিক চিৰবিদায়ৰ কাৰণে ৰাজনীতিৰ পৰা পঠাই দিব লাগে। চাওক, প্ৰগ্ৰাম সমষ্টিৰ সংখ্যালঘু মানুহ প্ৰধান সমষ্টি হয়, এইটো সঁচা। কিন্তু কথা হৈছে আজি চাওক, আমাৰ ইয়াউডএফ দলৰ মুৰব্বী হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে আমাৰ সংখ্যালঘু মানুহৰ কাৰণে লগতে অসমৰ মানুহৰ কাৰণে কি কৰিছে না কৰিছে আমি সকলোৱে জানো। আজি 2012ত আজি ভোট অহাৰ লগে লগে প্ৰত্যেকজন ৰাজনৈতিক লিডাৰে বিপিএফ কয়, বিপিএফ কংগ্ৰেছ কয়, আজি যিমান দল আছে সকলোৱে ভোট অহাৰ লগে লগে মুছলমান জাতিৰ প্ৰাণকৰ্তা হিচাপে থিয় হয়। কিন্তু যিদিনা 2012ত আমাৰ অঞ্চলৰ মানুহক ঘৰ বাৰী জ্বলাই দিছিলে, আমাৰ মানুহক সপোনৰ ঘৰখন জ্বলাই দিছিলে, সিদিনা এইবিলাক ৰাজনৈতিক মানুহ ক'ত আছিল? সিদিনা কোনো মানুহ নাছিল। সেইদিনা যদি মানুহ আছিল একমাত্ৰ ইয়াউডএফ দলৰ মুৰব্বী হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব, দ্বিতীয়তে কোনো ব্যক্তি নাছিল। তো আপোনালোকে ভালদৰে জানে। আপোনালোকৰ জৰিয়তে মই প্ৰগ্ৰাম সমষ্টিবাসীক বিনম্ৰভাৱে অনুৰোধ কৰিম যে বিপদৰ বন্ধু একমাত্ৰ যদি আছে ইয়াউডএফ দলৰ মুৰব্বী হজৰত মৌলানা আজমল চাহাব, দ্বিতীয় কোনো ব্যক্তি নাই। ভোট অহাৰ লগে লগে প্ৰত্যেকটো দলে মানে আমাৰ মুছলমান মানুহক ভুল ৰাস্তাত পৰিচালনা কৰে। আজি চাওক, বিপিএফ চৰকাৰৰ দিনত আমাৰ অঞ্চলত গোষ্ঠীগত সংঘৰ্ষ হৈছিল আৰু লগতে কংগ্ৰেছে এলায়েন্স চৰকাৰ আছিল। কিন্তু আজি ভোট অহাৰ লগে লগে বিপিএফো কৈ আছে মুছলমান জাতিৰ প্ৰাণকৰ্তা, কংগ্ৰেছে কৈ আছে মুছলমান জাতিৰ প্ৰাণকৰ্তা, আৰু ইপিপিএলৰ কথা ক'বই নালাগে। ইপিপিএলটো ভাই মুছলমানৰ চবচে প্ৰাণকৰ্তা হিচাপে থিয় হয়। তো গতিকে মই এইখিনি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰোঁ, যিদিনা 2012ত আমাৰ অঞ্চলৰ ঘৰ বাৰী জ্বলাই দিছিল, সেই সময়ত 2012ত আমাৰ এমচিএল কোন আছিল? আফজাল হক চৰকাৰ। তেতিয়া আফজাল হক চৰকাৰ আমাৰ ৰাইজৰ ওচৰত যোৱা নাই। আফজাল হক চৰকাৰ কাপুৰুষৰ দৰে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত তাৰ নিজৰ ঘৰ ভাড়া লৈ আছিল, আমাৰ অঞ্চলত অহা নাই, আমাৰ মানুহৰ লগত অহা নাই। গতিকে আজি ভোট অহাৰ লগে লগে এই আফজাল হক চৰকাৰ চাইনিজ বাম লগাই পেলাই মানুহৰ ওচৰত গৈ পেলাই আবেগিক হৈ পেলাই চকুৰ পানী ওলাই পেলাই মানে ভোট লাগে
বুলি এখেতে ভোট বিচাৰি আছে। তো গতিকে ফকিৰাম সমষ্টিবাসী ভালদৰে বুজি পাইছে এইবিলাক ঘৰিয়ালৰ চকু পানী। তো গতিকে এইবাৰ প্ৰতি উত্তৰ দিব আৰু সঠিক সময়ত এই আব্দুলক চৰকাৰ কওক, BPFৰ প্ৰাৰ্থী কওক, আৰু ইয়াতে কোনো নাহে। কাৰণ 2012 কথা প্ৰত্যেকজন মানুহৰ কথা মনত আছে। কাৰণ 2012 আমাৰ মানুহে কিমান কষ্ট কৰিছে, আমাৰ আই মাতৃ কিমান কষ্ট কৰিছে, সৰু সৰু বাচ্চা কিমান কষ্ট কৰিছে। গতিকে প্ৰত্যেকটা বস্তু জানে। গতিকে 22 তাৰিখে ইয়াৰ প্ৰতি উত্তৰ আমাৰ ফকিৰাম সমষ্টিবাসী দিব। আৰু বিশেষ কৰি চম্পক আমাৰ অঞ্চলৰ মানুহৰ ভোট লৈ পেলাই, আমাৰ অঞ্চলৰ মানুহৰ সংখ্যালঘুৰ ভোট লৈ পেলাই আজি MC লৈছে। সেইজন ব্যক্তিয়ে কয় যে মুছলমানৰ দবদবনি চলিব, এইবিলাক বাংলাদেশী। গতিকে আপোনালোকে ভালদৰে আপোনালোকৰ জৰিয়তে ফকিৰাম সমষ্টিবাসীক মই অনুৰোধ কৰিম যে আপোনালোকে ইয়াৰ প্ৰতি উত্তৰ দিব। লগতে আপোনালোকে জানে চিতলা অঞ্চলত আমাৰ GSPৰ কেণ্ডিডেট যেতিয়া নেকি অৰূপ কুমাৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া যেতিয়া নেকি কৈছিল যে আমাৰ এইবিলাক সব বাংলাদেশী, এইবিলাক ইয়াতে দবদবনি আছে, তেতিয়া এই সুকুমাৰ দেৱনাথ জানৰ ব্যক্তিজন তেতিয়া ক'ত গৈছিল? তেতিয়াতো ক'ব লাগিছিল যে এইবিলাক মানুহ বাংলাদেশী নহয়, এইবিলাক মানুহ ইয়াৰ থলুৱা মানুহ, এইটো কথা কোৱা নাই। কিন্তু আজি ভোট অহাৰ লগে লগে এই সুকুমাৰ দেৱনাথ ডাঙৰীয়াও কিন্তু আজি আমাৰ মুছলমান জাতিৰ, আমাৰ সংখ্যালঘু মানুহৰ প্ৰাণকৰ্তা হিচাপে থিয় হৈছে, ভোটৰ লগত মিছা প্ৰতিশ্ৰুতি দি আছে। তো গতিকে ইয়াৰ প্ৰতি উত্তৰ 22 তাৰিখে দিয়া হ'ব। মই লগতে এইখিনিও ক'ব বিচাৰিছোঁ, ইয়াদৱ দলৰ মুৰব্বী হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেব আমাৰ সংখ্যালঘুৰ মানুহৰ কাৰণে বিশেষকৈ 2012 এটা ফেমিলিক, এটা সংখ্যালঘু মানুহৰ এটা ফেমিলিক যিমান ঘৰ বনাই দিছে, কাপোৰ কানি টিকি দিছে, এটা মানে থালি বাটিত আৰম্ভ প্ৰত্যেকটো বস্তু দি পেলাই আজি কিন্তু আজমল হুজুৰ সাহেবে 6,500 ফেমিলিক ঘৰ বনাই দিছে। আপোনালোকৰ জল পট আমাৰ অঞ্চলত এই মইনাগুৰিতে আজমল মডেল ভিলেজ আছে, কাশীপাৰাত মডেল ভিলেজ আছে, টেকৰঘাটত মডেল ভিলেজ আছে। গতিকে 6,500 ফেমিলিক আজমল হুজুৰে ঘৰ বাৰী বনাই পেলাই দিছে। আৰু তেতিয়া কোনো দ্বিতীয় কোনো ব্যক্তি নাছিলে, কিন্তু ভোট অহাৰ লগে লগে কিন্তু বহুত লিডাৰ আহে। তো সেইকাৰণে ফকিৰাম সমষ্টিবাসীক আমাৰ অঞ্চলৰ আই মাতৃসকলৰ পৰা আৰম্ভ কৰি আমাৰ মুৰব্বী সমাজ, যুৱক বন্ধুগণ সকলোকে মই বিনম্ৰভাৱে অনুৰোধ কৰিম যে আপোনালোকে 22 তাৰিখে ইয়াৰ প্ৰতি উত্তৰ দিব। দি পেলাই আমাৰ ইয়াৰ দলৰ মুৰব্বীৰ হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেবৰ হাত মজবুত কৰি আমাৰ তালাচাবি ছবিত ভোট দি জয়যুক্ত কৰিব বুলি মই নিশ্চয় আশা কৰিছোঁ।